নমস্কাৰ বন্ধু বান্ধৱীসকল, জব কেৰিয়াৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক জনাব বিচাৰিছোঁ যে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিত 16টাকৈ পোষ্ট ওলাইছে, য'ত বৰ্তমান অনলাইন এপ্লাই চলি আছে। আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰে। টোটেল 16টা পোষ্ট আছে আৰু ইয়াত কি কোৱালিফিকেশ্যন লাগিব আৰু ইয়াৰ বয়স কিমানলৈকে লাগিব সেই সকলোবোৰ তথ্য মই এইটো ভিডিঅ'ত আপোনালোকক জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। বহুত ধুনীয়া পোষ্ট হয়, ইয়াৰে দৰমহাও বহুত ধুনীয়া হয়। তো আপোনালোকে চাই থাকক। এইটো চাকৰিৰ কাৰণে আপোনালোকেও এপ্লাই কৰিব পাৰিব। তো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। স্ক্ৰীনত আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টটো দেখিছে। ইয়াৰে বাবে লাষ্ট ডেট দিয়া আছে 5 ছেপ্টেম্বৰ 2022 তাৰিখলৈকে। 16টা ভেকেঞ্চিৰ ভিতৰত আছে ইঞ্জিনিয়াৰ পোষ্ট, ডেপুটি কণ্ট্ৰলাৰৰ পোষ্ট, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰৰ পোষ্ট আৰু ইঞ্জিনিয়াৰৰ পোষ্ট। প্ৰথম ভেকেঞ্চিটো চাওক, ছুপাৰ ইণ্টেণ্ডিং ইঞ্জিনিয়াৰ। ইয়াত টোটেল পোষ্ট আছে এটা আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন লাগিব বেচেলৰ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি। যিকোনো ইউনিভাৰ্চিটিৰ পৰা আপুনি বেচেলৰ ডিগ্ৰী লোৱা হ'ব লাগিব আৰু আপোনাৰ যদি মাষ্টাৰ ডিগ্ৰী আছে তেতিয়াহ'লে আপোনাক বেছিকৈ প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াৰ 2 নম্বৰ পোষ্টটো আপুনি চাওকচোন, ডেপুটি কণ্ট্ৰলাৰ। ইয়াত আছে টোটেল পোষ্ট 2টা, OBC বা MOBCৰ কাৰণে এটা আৰু জেনেৰেলৰ কাৰণে এটা। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাক লাগিব বেচেলৰ ডিগ্ৰী হ'লেই হ'ব আৰ্টছ, ছায়েন্স বা কমাৰ্চত, আৰু আপোনাৰ যদি মাষ্টাৰ ডিগ্ৰী আছে যিকোনো এটা ষ্ট্ৰীমত আৰ্টছ, ছায়েন্স বা কমাৰ্চত, তেতিয়াহ'লে আপোনাক বেছিকৈ প্ৰিফাৰেঞ্চ দিয়া হ'ব। দুয়োটা পোষ্টৰ কাৰণে বয়সৰ সীমাটো একেই, 45 বছৰতকৈ বেছি হ'ব নালাগিব। আহকচোন 3 নম্বৰ পোষ্টৰ বিষয়ে আলোচনা কৰোঁ। 3 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ বা এডমিনিষ্ট্ৰেটিভ অফিচাৰ। ইয়াত টোটেল পোষ্ট আছে 3টা, জেনেৰেলৰ কাৰণে এটা, OBC বা MOBCৰ কাৰণে এটা আৰু STৰ কাৰণে এটা। ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব বেচেলাৰ ডিগ্ৰী হ'লেই হ'ব আৰ্টছ, ছায়েন্স বা কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমত, আৰু আপোনাৰ যদি মাষ্টাৰ ডিগ্ৰী আছে বা আপোনাৰ যদি যিকোনো এক্সপিৰিয়েঞ্চ আছে কোনোবা অফিচ অৰ্গেনাইজেশ্যনত, তেতিয়াহ'লে আপোনাক বেছিকৈ প্ৰিফাৰেঞ্চ দিয়া হ'ব। তেনেদৰে 4 নম্বৰটো চাওকচোন, এছিষ্টেণ্ট কণ্ট্ৰলাৰ। ইয়াত টোটেল পোষ্ট আছে 3টা আৰু ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব বেচেলাৰ ডিগ্ৰী আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা কৰিলেই হ'ব আৰ্টছ, ছায়েন্স বা কমাৰ্চ, আৰু ইয়াত মেক্সিমাম এজ লিমিট হ'ব 40 বছৰতকৈ ওপৰ হ'ব নোৱাৰিব। 5 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ। ইয়াত টোটেল পোষ্ট আছে 3টা, জেনেৰেলৰ কাৰণে এটা, OBC MOBCৰ কাৰণে এটা আৰু STৰ কাৰণে এটা। ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব বেচেলাৰ ডিগ্ৰীজ ইন চিভিল ইঞ্জিনিয়াৰিং। চিভিল ইঞ্জিনিয়াৰিঙত আপোনাৰ বেচেলাৰ ডিগ্ৰী লাগিব, আৰু যদি নাথাকে তেতিয়াহ'লে আপোনাৰ ডিপ্ল'মা হ'লেও হ'ব, কিন্তু ডিপ্ল'মা যদি অকল আছে তেতিয়াহ'লে আপোনাক 5 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব। এইটো পোষ্টৰ কাৰণে বয়সৰ সীমা হ'ব মেক্সিমাম 38 বছৰত, তাতকৈ বেছি হ'ব নোৱাৰিব। 6 নম্বৰ পোষ্টটো চাওকচোন, জুনিয়ৰ ইঞ্জিনিয়াৰ। ইয়াতো টোটেল পোষ্ট আছে 3টা, জেনেৰেলৰ কাৰণে এটা, STৰ কাৰণে এটা আৰু SCৰ কাৰণে এটা। ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব 3 বছৰৰ ডিপ্ল'মা হ'ব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত, আৰু 2 পৰা 3 বছৰৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ লাগিব, আৰু যদি কম্পিউটাৰ এপ্লিকেশ্যন আছে তেতিয়াহ'লে আপোনাক বেছিকৈ প্ৰিফাৰেঞ্চ দিয়া হ'ব, আৰু ইয়াৰ বাবেও মেক্সিমাম এজ লিমিট 38 বছৰতকৈ বেছি হ'ব নোৱাৰিব। শেষৰ পোষ্টটো চাওকচোন, জুনিয়ৰ ইঞ্জিনিয়াৰ। ইয়াত টোটেল পোষ্ট আছে এটা, জেনেৰেলৰ কাৰণে। ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব 3 বছৰৰ ডিপ্ল'মা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত, আৰু 2 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব। এইটো পোষ্টৰ কাৰণে মেক্সিমাম বয়সৰ সীমা হৈছে 38 বছৰতকৈ বেছি হ'ব নোৱাৰিব। ইয়াত চাওকচোন আপোনালোকে কেনেদৰে অনলাইন এপ্লাই কৰিব পাৰিব তাৰ বিষয়ে ষ্টেপ বাই ষ্টেপ আপোনালোকক দিয়া হৈছে। তো এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই ইয়াৰে লিংকটো দি দিম। সেই লিংকত গৈ পেলাই আপোনালোকে এইটো চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু চাওকচোন ইয়াত ষ্টেপ বাই ষ্টেপ কিবোৰ অপশ্যন দিয়া হৈছে মই আপোনালোকক দেখুৱাই দিছোঁ।
মই ডেছক্ৰিপশ্যনত যিটো লিংক দিম সেই লিংকটোত ক্লিক কৰিলে আপোনালোকৰ এখন ফৰ্ম খোলা যাব। তাতে পাৰ্চনেল আৰু এডুকেশ্যনেল ডিটেইলছবোৰ আপোনালোকে লিখি দিব লাগিব আৰু যিবোৰ ডকুমেণ্টছ আছে সেই ডকুমেণ্টছবোৰ আপলোড কৰি দিব লাগিব। আপলোড হোৱাৰ পাছত ছাবমিট কৰি দিব আৰু যিখন ছাবমিট কৰাৰ পাছত যিখন পেজ ওলায় সেই পেজখন আপোনালোকে প্ৰিণ্ট কৰি ৰাখিব। এইটো চাকৰিৰ বাবে ডেট ষ্টাৰ্ট হৈ গৈছে। অনলাইন এপ্লিকেশ্যনৰ ডেট 17 আগষ্টৰ গধূলি 4টা বজাৰ পৰা আৰম্ভ হৈ গৈছে, এতিয়া চলি আছে আৰু শেষৰ ডেটটো লাষ্ট ডেট ইয়াতে দিয়া আছে চাওকচোন 5 ছেপ্টেম্বৰ 2022 গধূলি 5টা বজালৈকে। তো আপোনালোকে এই পষ্টকেইটাৰ কাৰণে যদি যোগ্য হয় তেতিয়াহ'লে ইয়াত এপ্লাই কৰিব পাৰিব। আপোনালোকে যদি এইকেইটা চাকৰিৰ বাবে এপ্লাই কৰিছে তেতিয়াহ'লে কমেণ্টত জনাবচোন আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।